Hello friends, আপুনি কেনেকৈ আপোনাৰ নিজৰ নামত এটা ৱেবছাইট ক্ৰিয়েট কৰিব পাৰিব বা আপোনাৰ নিজৰ নামত এটা ৱেবছাইট আপুনি বনাব পাৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত দেখুৱাম। এক্সাম্পল ধৰক google.com, facebook.com এনেকা নেম আপুনি কেনেকৈ আপোনাৰ নামত ৰেজিষ্টাৰ কৰিব পাৰিব, ডমেইন নেমটো বাই কৰিব পাৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত দেখুৱাম। তো বলক ষ্টাৰ্ট কৰোঁ। তো তাৰ কাৰণে আপুনি প্ৰথমতে যাব লাগিব Google Chrome ব্ৰাউজাৰত। Google Chrome ব্ৰাউজাৰত অহাৰ পিছত ইয়াতে মই সাৰ্চ কৰিম GoDaddy বুলি। GoDaddy হল আপোনাৰ ট্ৰাষ্টেড ৱেবছাইট হয়, যিটো সাইডে আপোনাক ডমেইন নেম প্ৰভাইড কৰে যিকোনো ৱেবছাইটৰ। এটা চাওক GoDaddy সাৰ্চ কৰাৰ পিছত মাল্টিপল লিংক ইয়াতে ওপেন হৈ গৈছে। এটা চাওক ফাৰ্ষ্ট সাইটটো GoDaddy অফিচিয়েল সাইট বুলি শ্ব' কৰিছে, এইটো সাইডত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ যোনটো ৱেবছাইট আপুনি ক্ৰিয়েট কৰিব খোজে, যি নামত ক্ৰিয়েট কৰিব খোজে আপোনাৰ পছন্দ মতে ইয়াতে আপুনি নাম টাইপ কৰিলে হ'ল। মোৰ যেহেতু assamlive.net বুলি এটা মোৰ ৱেবছাইট আছিল, সেইটো ৱেবছাইটৰ ভেলিডিটি শেষ হৈ গৈছে, তো মই এইটো নামতে আৰু এটা ডমেইন বাই কৰিম। তো মই সেইকাৰণে মই assamlive.net এইটো নামটো মই ইয়াতে সাৰ্চ কৰিম। মই ইয়াতে লিখি দিওঁ Assam Live। আপুনি আপোনাৰ ইচ্ছামতে আপোনাৰ পছন্দ মতে যেটো নাম আপুনি ৰাখিব খোজে আপোনাৰ ৱেবছাইটৰ সেইটো নামটো URL-টো ইয়াতে আপুনি টাইপ কৰি দিয়ক। টাইপ কৰাৰ পিছত ইয়াতে সাৰ্চ ডমেইন বুলি এটা অপচন আছে, ইয়াতে সাৰ্চ ডমেইনত ক্লিক কৰি দিয়ক। ইয়াতে চাওক বহুত কেইটা ৱেবছাইট ইয়াতে খোল খাই গৈছে, তো মই তলৰ পিনে আহিম। ইয়াতে চাওক assam.live বুলি এটা ডমেইন এটা ওপেন হৈ গৈছে, assam.co.in এইটো এটা ৱেবছাইট ওপেন হৈ গৈছে, এইটো এটা ডমেইন ওপেন হৈ গৈছে। assamese.live এইটো এটা ডমেইন ওপেন হৈ গৈছে। আপুনি ইয়াৰ পৰা যিকোনো ডমেইন বাই কৰিব পাৰিব। তাৰ কাৰণে আপুনি এইটো চেকআউটৰ যিটো লগো আছে ইয়াতে ক্লিক কৰিব লাগিব। মই এটা ডমেইন মই দেখাই দিওঁ কেনেকৈ বাই কৰিব লাগে। ধৰক assamlive.org.in এইটো মই বাই কৰিম। এইটো বাই কৰাৰ কাৰণে আপুনি ইয়াতে যিটো চেকআউটৰ লগো বটন আছে ইয়াতে আপুনি ক্লিক কৰিব লাগিব। মই ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে দেখাইছে দিছ ডমেইন ইজ নট এভেইলেবল, তাৰমানে এইটো ডমেইনটো অলৰেডি কোনোবাই বাই কৰিছে। মই বেলেগ এটা ডমেইন চাম। assamlive.today বুলি এটা ডমেইন আছে, ইয়াতে চাওক অলপ ভাল ৱেবছাইট ডমেইন নেম এটা লৈ লওঁ। assamlive.net.in বুলি এটা ডমেইন আছে, এইটো চাওক দিছ ডমেইন নট এভেইলেবল এইটো লৈ লৈছে কোনোবাই। ইয়াতে assamlive.blog বুলি এটা ৱেবছাইট আছে, ডমেইন আছে, তো মই এইটো একবাৰ ট্ৰাই কৰোঁ। চাওক এইটো এভেইলেবল আছে, তো মই ইয়াতে কণ্টিনিউত ক্লিক কৰিম। তো মই ইয়াতে কণ্টিনিউ বটনত ক্লিক কৰাৰ পিছত এইটো লোডিং ল'ব অলপ টাইম। ক্লিক কৰাৰ পিছত চাওক ইয়াতে এটা ডেছবৰ্ড ওপেন হৈ গৈছে। ইয়াতে প্ৰথম অপশ্যনটোত আছে ফুল ডমেইন প্ৰটেকশ্যন বুলি, তো ইয়াতে মোৰ প্ৰটেকশ্যনৰ দৰকাৰ নাই, মই ন' ডমেইন প্ৰটেকশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি তলৰ পিনে আহিব, চাওক ইয়াতে বাকী চব ঠিকে আছে, তো ইয়াতে মই কণ্টিনিউ টু কাৰ্ডত ক্লিক কৰিম। কণ্টিনিউ টু কাৰ্ডত ক্লিক কৰাৰ পিছত চাওক এইটো লোডিং হৈ আছে। কণ্টিনিউ কাৰ্ডত ক্লিক কৰাৰ পিছত ইয়াতে চাওক পুৰা ডিটেইলছ এটা ডেছবৰ্ড ওলাই গৈছে। চাওক ইয়াতে লিখা আহিছে ইয়ৰ কাৰ্ড, ইয়াতে চাওক assamlive.blog এইটো আপোনাৰ ডমেইনটো আহি গৈছে। ইয়াতে ভেলিডিটি হ'ব 1 yearsৰ কাৰণে, প্ৰাইচটো পৰিব 176, 95% অফ আছে। চাওক ভাবক ইয়াতে ফুল ডমেইন প্ৰটেকশ্যন যদি আপুনি ক্লিক কৰে তো আপোনাৰ ডমেইনটো প্ৰটেকশ্যন হৈ থাকিব 1 yearৰ কাৰণে, কিন্তু আপুনি পইচা ভৰিব লাগিব 599 rupeesকে। তো মোৰ এইটো দৰকাৰ নাই, মই ইয়াতে যদি আপোনাৰ ইয়াতে টিক মাৰ্ক থাকে আপুনি এইটো আনটিক কৰি ল'ব। প্ৰফেশ্যনেল ইমেইল প্ৰ' লাইট আপোনাৰ যেনেকুৱা জিমেইল একাউণ্টৰ ডমেইন থাকে gmail.in, তো আপুনি ইচ্ছা কৰিলে আপোনাৰ যিটো এইটো ডমেইন আপুনি কিনি লৈছে এনেকুৱা ডমেইন নেমতো আপোনাৰ জিমেইলটো বনাব পাৰে। তো মোৰ প্ৰফেশ্যনেল ইমেইল প্ৰ' লাইটটো মোৰ নালাগে এইটো অপশ্যন, তো মই ইয়াতে ৰেডি টু চেক আউটত ক্লিক কৰিম। ৰেডি টু চেক আউটত ক্লিক কৰাৰ পিছত ইয়াতে বিলিং ইনফৰমেশ্যন আপুনি যদি নতুন হয় তো ইয়াতে আপুনি বিলিং ইনফৰমেশ্যনটো আপুনি দিব লাগিব। তো আপুনি বিলিং ইনফৰমেশ্যনটো ইয়াতে পুট কৰিব লাগিব। তাৰ কাৰণে আপুনি আপোনাৰ নাম, আপোনাৰ মোবাইল নম্বৰ, এড্ৰেছটো আপুনি প্ৰপাৰলি আপুনি ইয়াতে টাইপ কৰি ল'ব। টাইপ কৰাৰ পিছত ইয়াতে ছেভ বটনত ক্লিক কৰিব।
সেভ বটনত ক্লিক কৰাৰ পিছত ইয়াতে যেটো আপোনাৰ পেমেন্ট মেথডটো আছে আপুনি ইচ্ছা কৰিলে ডেবিট কাৰ্ডেদিও দিব পাৰে নেট বেংকিংতো দিব পাৰে ক্ৰেডিট কাৰ্ডেদিও আপুনি পেমেন্ট কৰিব পাৰে যেটো মোৰ ইউপিআই টো বেছি সহজ লাগে তো মই ইয়াতে ইউপিআই অপচনটো সিলেক্ট কৰিম কৰাৰ পিছত ইয়াতে আপোনাৰ যেটো ভাৰ্চুৱেল পেমেন্ট এড্ৰেছ আছে আপোনাৰ এটো ভাৰ্চুৱেল পেমেন্ট এড্ৰেছটো ইয়াতে টাইপ কৰি দিব দিয়াৰ পিছত ইয়াতে ৰিভিউ অৰ্ডাৰত ক্লিক কৰিব তো আপোনাৰ এনেকা সেভ হৈ যাব তো যেটো মোৰ অলৰেডি ভাৰ্চুৱেল পেমেন্ট এড্ৰেছটো ইনপুট কৰা আছে তো মই ইয়াতে এটো অপচনটো মই ক্লিক কৰিম কৰাৰ পিছত ৰিভিউ অৰ্ডাৰত ক্লিক কৰিম কৰাৰ পিছত ইয়াতে চাওক মোৰ টোটাল কষ্ট পৰিছে 228 रुपीस ইয়াতে মোৰ জিএসটি পৰিছে 52 रुपीस আৰু মোৰ ডমেইনটোৰ প্ৰাইস হৈছে 176 रुपीस তো মোৰ টোটাল কষ্ট হ'ব 228 रुपीस এটা কমপ্লিট পাৰচেজত ক্লিক কৰিম কমপ্লিট পাৰচেজত ক্লিক কৰাৰ পিছত আপোনাৰ অলপ লোডিং ল'ব ক্লিক কৰাৰ পিছত চাওক মোৰ মোবাইলত নটিফিকেশন আহি গৈছে পেমেন্টটো এপ্ৰুভ কৰাৰ কাৰণে তো মই পেমেন্টটো মোৰ মোবাইলৰ পৰা এপ্ৰুভ কৰি দিম চাওক মই এটা এপ্ৰুভ কৰি দিছো এপ্ৰুভ কৰাৰ পিছত অলপ টাইম আপুনি ৰখিব লাগিব ৰখাৰ পিছত আপোনাৰ পেমেন্টটো ভেৰিফাই হৈ যাব ভেৰিফাই হোৱাৰ পিছত আপোনাৰ ডমেইনটো এটো প্ৰফাইল সেকশনত দেখাব শো কৰিব চাওক মোৰ ইয়াতে প্ৰফাইল সেকশনত দেখাইছে তো মই নেক্সট ভিডিঅত দেখুৱাম কেনেকৈ আপুনি এই ডমেইনটো ডিএনএছ সেটিং কৰিব আপোনাৰ হোষ্টিং সাইটত তো আজিলৈ ইমানে দেখা হ'ব নেক্সট ভিডিঅত আশা কৰো ভিডিঅটো ভাল লাগিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো যদি কিবা সাজেশন আছে প্লিজ কমেন্ট বক্সত লিখিব থ্যাংক ইউ